মানে ভিডিঅ' এডিট কৰিবলৈ কাইনমাষ্টাৰ ব্যৱহাৰ কৰে তেওঁলোকে হয়তো কিছু লোকে বা ইউজাৰে এটা প্ৰব্লেম দেখা পোৱা যায় যে এক্সপোৰ্ট প্ৰব্লেম যেতিয়া আমি ভিডিঅ'টো এডিটিং কৰি হৈ যায় তাৰপিছত আমি এক্সপোৰ্ট কৰিব যেতিয়া ভিডিঅ'টো যাওঁ তেতিয়া এক্সপোৰ্টটো কমপ্লিট হৈ নাযায় তাৰ কি ৰিজনটো কি মানে কাৰণটো কি তো ভিডিঅ'টো চাই থাকক তাৰ কাৰণটো মই আপোনালোকক ক'ম গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ কাৰণটো হৈছে যেতিয়া আমি ভিডিঅ'টো লগাতকৈ বেছি এডিটিং কৰি দিওঁ ধৰক আপুনি তাত কিছুমান ব্ৰেকগ্ৰাউণ্ড চেঞ্জ কৰিলে তাত এনিমেশ্যন লগাইছে আৰু কিবাকিবি মানে আপুনি ঢেৰ এডিটিং কৰিছে তাৰপিছত ভিডিঅ'টো লং হৈ গৈছে গতিকে তেনেকুৱা ক্ষেত্ৰত মানে বস্তুটো এক্সপোৰ্টটো কৰিব নোৱাৰে মানে লুট ল'ব নোৱাৰা হৈ যায় গতিকে আপোনালোকে এটা কাম কৰিব তাক সলভ কৰিবৰ কাৰণে আপোনালোকে অলপ ভিডিঅ'টো লঙৰ ঠাইত আপোনালোকে শ্বৰ্ট কৰি দিব আৰু বেছি এডিটিং কৰিছে যদি তাত অলপ শ্বৰ্টকৈ অলপ কমকৈ এডিটিং কৰি পিনে আপোনালোকে ভিডিঅ'টো কাম চলাব পৰাকৈ আপুনি এডিটিং কৰিবলৈ চাব আৰু আপোনালোকৰ প্ৰব্লেমটো সলভ হৈ যাব